নমস্কাৰ প্ৰিয় অসম ভাৰত আন্তঃৰাষ্ট্ৰীয় খেল জগত বাণিজ্য বিজ্ঞান প্ৰযুক্তিৰ পৰা বিনোদন জগতলৈকে দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া ৭ আহাৰ আৰু ইংৰাজী ২২ জুন। এতিয়া আমি প্ৰথমটো খবৰলৈ। বিশ্বব্যাপী জন আন্দোলনলৈ ৰূপান্তৰিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। কলকাতাৰ পৰা গুৱাহাটীলৈ ব্যাপক উৎসাহ, কিন্তু লক্ষ্য কেৱল এটা দিনেই নেকি? সমগ্ৰ বিশ্বৰ লগতে কালি দেশজুৰি উলহ মালহেৰে উদযাপন কৰা হয় দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই বৰ্ষৰ মূল বিষয়বস্তু আছিল সুস্বাস্থ্যকৰ বাৰ্ধক্যৰ বাবে যোগ, অৰ্থাৎ য়োগা ফৰ হেল্ডি এজিং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ৰেড ৰোডত প্ৰায় ৩৫,০০০ লোকৰ সৈতে যোগাসনত ভাগ লৈ কয় যে যোগ এতিয়া বিশ্বৰ বৃহত্তম সামাজিক উৎসৱত পৰিণত হৈছে। সমান্তৰালভাৱে গুৱাহাটীৰ উজান বজাৰ সতী ৰাধিকা শান্তি উদ্যানত ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ উদ্যোগত আয়োজিত বিশেষ কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে অসমৰ ২৩,৪৯৮খন গাঁৱৰ ৩৭,৩৮৩টা স্থানত ৩৫ লাখৰো অধিক লোকে এই দিৱসত ভাগ লৈছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰস্তাৱৰ পিছৰ পৰা যোগৰ বিশ্বায়ন আৰু ৰাজনৈতিক প্ৰশাসনিক প্ৰসাৰ অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। ই কেৱল শাৰীৰিক ব্যায়াম নহয়, বৰঞ্চ মানসিক সুস্থতা আৰু জীৱন শক্তিৰ উৎস হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। অসমত লাখ লাখ আত্মসহায়ক গোটৰ অংশগ্ৰহণে ইয়াক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ ইংগিত দিয়ে। বিশাল চৰকাৰী আয়োজন, ডিজিটেল স্ক্ৰীণৰ প্ৰদৰ্শনী আৰু হাই প্ৰফাইল নেতাৰ উপস্থিতি ইয়াক এক ব্যাপক গ্লেমাৰাছ ইভেণ্ট বা প্ৰদৰ্শনমুখী উৎসৱলৈ ৰূপান্তৰ কৰাৰ থল থাকে। প্ৰধানমন্ত্ৰীয়ে নিজেই আহ্বান জনাইছে যে যোগক কেৱল এটা দিন বা এটা অনুষ্ঠানৰ মাজতে সীমাবদ্ধ ৰাখিব নালাগে। গতিকে কেৱল ২১ জুনৰ দিনটোতে অভিলেখ সংখ্যক লোকৰ সমাগম কৰাতকৈ এই প্ৰাচীন ভাৰতীয় পদ্ধতিক চৰকাৰী স্বাস্থ্যৰ নীতিৰ এক স্থায়ী অংশ হিচাপে জনসাধাৰণৰ দৈনন্দিন জীৱনশৈলীত প্ৰতিষ্ঠা কৰিব পৰাতহে ইয়াৰ প্ৰকৃত সফলতা নিৰ্ভৰ কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰিয় দৰ্শক, পৰৱৰ্তী খবৰটো জনাৰ আগতে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। এতিয়া আমি খবৰৰ মাজলৈ। কটকটীয়া নিৰাপত্তা আৰু নতুন বিতৰ্কৰ মাজত সমাপ্ত নীট ইউজিৰ পৰীক্ষা, পদ্ধতিগত সংস্কাৰ নে কেৱল ক্ষণস্থায়ী পলে? যোৱা ৩ মে'ৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছতে দেশ বিদেশৰ ৫,৪৪৪টা কেন্দ্ৰত কালি অনুষ্ঠিত হৈ যায় নীট ইউজি ২০২৬ৰ পুনৰীক্ষা। প্ৰায় ২২ লাখতকৈ অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা এই পৰীক্ষাত NTA আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে স্বচ্ছতা বজাই ৰাখিবলৈ ১.৩৮ লাখ CCTV কেমেৰা আৰু ৫১,৩১১টা জামাৰ ব্যৱহাৰ কৰি এক অভূতপূৰ্ব নিৰাপত্তা বেষ্টনী গঢ়ি তোলে। দিল্লীত প্ৰধানমন্ত্ৰী মোদীয়ে পৰীক্ষাৰ্থীৰ যান জঁটৰ অসুবিধা নহ'বলৈ নিজৰ কনভয় এয়াৰপৰ্টতে পলমকৈ এৰাৰ লগতে মুম্বাইত ধৰ্মঘটৰ মাজতো বিশেষ বাছৰ ব্যৱস্থা কৰা হৈছিল। আনকি কলকাতাত দুৰ্ঘটনাত পতিত এগৰাকী ছাত্ৰীক জৰুৰীকালীন চিকিৎসা সহায়ক প্ৰদান কৰি পৰীক্ষাত বহাৰ সুযোগ দিয়া হৈছিল। এইবাৰৰ কঠোৰ নিৰাপত্তাই পৰীক্ষাৰ্থীসকলৰ মনত হেৰুৱা বিশ্বাস ঘূৰাই আনিবলৈ চেষ্টা কৰিছে যদিও NTAৰ পৰিচালন ত্ৰুটি আৰু কঠোৰ মানসিকতা সম্পূৰ্ণৰূপে আঁতৰা নাই। পৰীক্ষাৰ্থীসকলে ক্ষোভেৰে প্ৰকাশ কৰা মতে যদি প্ৰথমবাৰতে এনে নিৰাপত্তা থাকিলেহেঁতেন তেন্তে লাখ লাখ শিক্ষাৰ্থী মানসিক হাৰাশাস্তি আৰু তীব্ৰ চাপৰ পৰা ৰক্ষা পৰিলহেঁতেন। প্ৰশ্ন হ'ল যে কেৱল প্ৰযুক্তি আৰু কটকটীয়া নিৰাপত্তাৰ আড়ম্বৰতাৰে NTA নিজৰ হেৰুৱা বিশ্বাসযোগ্যতা সম্পূৰ্ণকৈ উদ্ধাৰ কৰিব পাৰিবনে, নে দেশৰ ভৱিষ্যত চিকিৎসকসকলৰ শৈক্ষিক কেৰিয়াৰক লৈ হোৱা খেলা বন্ধ কৰিবলৈ এক গভীৰ স্থায়ী আৰু নীতিগত সংস্কাৰৰ প্ৰয়োজন আছিল। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। পৰ্যটন উদ্যোগৰ ডিজিটেলকৰণ, একক ৱেবছাইটৰ জৰিয়তে হোমষ্টে বুকিং ব্যৱস্থাৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ পৰ্যটন ব্যৱস্থাক অধিক সুসংগঠিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো হোমষ্টে সামৰি এটা একক ডিজিটেল প্লেটফৰ্ম বা ৱেবছাইট নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ জৰিয়তে দেশী বিদেশী পৰ্যটকে ৰাজ্যৰ যিকোনো প্ৰান্তৰ হোমষ্টে সহজে বিচাৰি উলিয়াব পাৰিব আৰু বুকিং কৰিব পাৰিব। বিশেষকৈ জাপান, অষ্ট্ৰেলিয়া আৰু ইউৰোপীয় ইউনিয়নৰ দৰে দেশে অসম ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছতে প্ৰকৃতি আৰু থলুৱা সংস্কৃতিভিত্তিক পৰ্যটনৰ প্ৰসাৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰীৰ মতে বিদেশী পৰ্যটকসকলে বিলাসী হোটেলত থকাতকৈ অসমৰ থলুৱা খাদ্য, গ্ৰাম্য জীৱন আৰু প্ৰকৃতিৰ নিবিড় সান্নিধ্য লাভ কৰিব পৰা পৰিৱেশে অধিক পচন্দ কৰে। প্ৰশাসনৰ এই ছিংগল উইণ্ড' ব্যৱস্থাৰ প্ৰস্তাৱটো অতি সময়োপযোগী, কিয়নো ইয়াৰ দ্বাৰা গ্ৰাম্য পৰ্যটনৰ সৈতে জড়িত ক্ষুদ্ৰ উদ্যোগী আৰু স্থানীয় পৰিয়ালসমূহ পোনপটীয়াকৈ উপকৃত হ'ব। অৱশ্যে চৰকাৰৰ এই অভিলাষী পৰিকল্পনা কেৱল এটা ৱেবছাইট নিৰ্মাণ কৰাতে সীমাবদ্ধ থাকিলে নহ'ব। দুৰ্গম অঞ্চলসমূহৰ ইণ্টাৰনেট সংযোগ, ডিজিটেল সাক্ষৰতা আৰু গুণগত মানদণ্ড নিয়ন্ত্ৰণৰ দৰে প্ৰত্যাহ্বানসমূহ দূৰ কৰিব নোৱাৰিলে এই ডিজিটেল পদক্ষেপৰ প্ৰকৃত সুফল তৃণমূল স্তৰলৈ যোৱাত বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে কেৱল বিশ্বমানৰ প্ৰচাৰ আৰু পৰ্টেল নিৰ্মাণতে ক্ষান্ত নাথাকি চৰকাৰে গ্ৰাম্য আন্তঃগাঁথনিৰ উন্নয়ন আৰু থলুৱা অংশীদাৰসকলৰ প্ৰশিক্ষণ নিশ্চিত কৰিলেহে অসমক বিশ্ব পৰ্যটনৰ মানচিত্ৰত এক স্থায়ী আৰু সুৰক্ষিত স্থানলৈ উন্নীত কৰিব পৰা যাব। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ।
হিটলাৰ ষ্টেলিনৰ সৈতে ট্ৰাম্পক নিজেই নিজক তুলনা নেতান্যাহুক প্ৰতাৰক আখ্যা দি বিতৰ্কত আকৌ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিজকে বিশ্ব ইতিহাসৰ আটাইতকৈ নিৰ্দয় আৰু স্বেচ্ছাচাৰী শাসক এডলফ হিটলাৰ জোচেফ ষ্টেলিন আৰু মাও জেডঙৰ সৈতে তুলনা কৰি এক নতুন বিতৰ্কৰ সূচনা কৰা দেখা গৈছে নিউয়ৰ্ক টাইমছৰ সাংবাদিকৰ এক শেহতীয়া গ্ৰন্থত প্ৰকাশ পোৱা অনুসৰি ট্ৰাম্পে দাবী কৰিছে যে উক্ত শাসকসকলক সমতাৰ স্থানীয় পৰ্যায়ত আছিল তেওঁলোকৰ শাসন ব্যৱস্থা কিন্তু তেওঁৰ প্ৰভাৱ বিশ্বব্যাপী আচৰিতভাৱে এজন গল্ফ খেলুৱৈৰ সহকাৰীয়ে প্ৰস্তুত কৰা এক ভুৱা ঐতিহাসিক নথিৰ আধাৰত ট্ৰাম্পে এই আত্মমূল্যায়ন কৰে ইয়াৰ উপৰিও গ্ৰন্থখনত প্ৰকাশ পাইছে যে ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক গোপনে প্ৰতাৰক বুলি অভিহিত কৰিছিল আৰু ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধত জঁপিয়াই পৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ ইজৰাইলৰ স্থিতিকেই সমৰ্থন জনায় এজন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাষ্ট্ৰপ্ৰধানে নিজকে কুখ্যাত স্বেচ্ছাচাৰী একনায়কত্ববাদী শাসকসকলৰ সমকক্ষ বুলি অহংকাৰ কৰাটোৱে তেওঁৰ বিপদজনক মানসিকতাক প্ৰতিপন্ন কৰে একেদৰে ইজৰাইলৰ দৰে গুৰুত্বপূৰ্ণ মিত্ৰ দেশৰ মুৰব্বীক প্ৰতাৰক আখ্যা দিয়া আৰু ইৰাণৰ প্ৰসংগত স্থিতি সলনি কৰা কাৰ্যই মাৰ্কিন বিদেশ নীতিৰ সুবিধাবাদী আৰু অস্থিৰ স্বৰূপটোকে পুনৰ উদঙাই দেখায় চৰম ক্ষমতাৰ লালসাই আন্তঃৰাষ্ট্ৰীয় কূটনীতিক কেনেকৈ প্ৰভাৱিত কৰে ই এক তাৰেই ডাঙৰ উদাহৰণ এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্ত শীঘ্ৰেই আৰম্ভ হ'ব অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেট অসমৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এক অত্যন্ত সুখবৰ যে ৰাজ্যত অতি শীঘ্ৰেই IPLৰ আৰ্হিত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা অসম ক্ৰিকেট সন্থাৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে এই বিশেষ বৈঠকত লীগৰ অফিচিয়েল লোগো আৰু আকৰ্ষণীয় ট্ৰফিটো উন্মোচন কৰা হয় ৰাজ্যৰ ক্ৰিকেট প্ৰতিভাক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্লেটফৰ্ম দিয়াৰ উদ্দেশ্যেৰে আৰম্ভ কৰিবলগীয়া এই টুৰ্ণামেণ্টৰ প্ৰথমটো সংস্কৰণত মুঠ 8টাকৈ দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে এই অভিলাষী ক্ৰীড়া যাত্ৰাত অংশ ল'বলগীয়া দলসমূহ হৈছে ক্ৰমান্বয়ে গুৱাহাটী ৰয়েলছ যোৰহাট ষ্টেলিয়নছ তেজপুৰ টাইটানছ ডিব্ৰুগড় ৱাৰিয়ৰ্ছ নগাঁও ৰেঞ্জাৰ্ছ বৰপেটা ব্ৰেভছ চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লেজেণ্ডছ চৰকাৰ আৰু এছিয়াৰ এই যুটীয়া পদক্ষেপ আদৰণীয় কিয়নো ইয়াৰ দ্বাৰা গ্ৰাম্য আৰু চহৰীয়া অঞ্চলৰ উদীয়মান ক্ৰিকেটাৰসকলে নিজৰ দক্ষতা প্ৰদৰ্শনৰ এক সোণালী সুযোগ লাভ কৰিব অৱশ্যে প্ৰতিযোগিতাখন কেৱল ছুটি ফৰ্মেটৰ মনোৰঞ্জনতে সীমাবদ্ধ নাৰাখি ইয়াৰ জৰিয়তে যাতে প্ৰকৃত থলুৱা খেলুৱৈসকলে সঠিক প্ৰশিক্ষণ আৰু দীৰ্ঘম্যাদী কেৰিয়াৰৰ সুযোগ পায় সেয়া নিশ্চিত কৰিলেহে অসমৰ ক্ৰিকেট জগত সঁচাকৈ লাভান্বিত হৈ পৰিব এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ ভৱিষ্যত সুৰক্ষাৰ সুযোগ নে মূল্যায়নৰ হেংঅভাৰ 23 জুনত ঘোষণা হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে অহা 23 জুনৰ ৰাতিপুৱা 11 বজাত 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি চৰকাৰীভাৱে জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে নিশ্চিত কৰে যে পৰীক্ষাৰ্থীসকলে বোৰ্ডৰ অফিচিয়েল পৰ্টেলত নিজৰ ৰোল নম্বৰ দি নম্বৰ পত্ৰসমূহ চাব পাৰিব আৰু ডাউনলোডো কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে মূল পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল তেওঁলোকৰ বাবে এটা শৈক্ষিক বৰ্ষ লোকচান নোহোৱাকৈ শিক্ষা জীৱন আগুৱাই নিবলৈ এই কম্পাৰ্টমেণ্টেল ব্যৱস্থা এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে বিবেচিত হৈছে অনুত্তীৰ্ণ শিক্ষাৰ্থীক বছৰটো বচাবলৈ পুনৰ সুযোগ দিয়া এই চৰকাৰী ব্যৱস্থাটো ইতিবাচক কিন্তু ই আমাৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ এক গভীৰ ত্ৰুটিহে প্ৰতিপন্ন কৰে মূল পৰীক্ষাৰ সময়তে বহু শিক্ষাৰ্থীৰ মূল্যায়ন সঠিক নোহোৱাৰ বাবে কেই নম্বৰমানৰ বাবে অনুত্তীৰ্ণ হোৱাৰ বাবে এনে পৰীক্ষাৰ পুনৰ প্ৰয়োজন হয় কেৱল বছৰটো বচাব পৰা এই এক উদ্ধাৰকাৰী ব্যৱস্থা হিচাপে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাতে বোৰ্ড ক্ষান্ত থকা অনুচিত চৰকাৰে মূল্যায়ন পদ্ধতি ইমানেই নিখুঁত কৰা উচিত যাতে শিক্ষাৰ্থীয়ে প্ৰথমবাৰতে নিজৰ যোগ্যতাৰ সঠিক মাপকাঠি বিচাৰি পায় আৰু এনেদৰে মানসিক চাপৰ মাজেৰে পুনৰ পৰীক্ষাত বহিবলগীয়া নহয় এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ বিকাশৰ নক্সা বাজেটৰ পূৰ্বে কৃষি শক্তি আৰু শিক্ষাখণ্ডৰ ব্যাপক পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ফলগত বাজেটৰ প্ৰস্তুতিমূলক এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষি জলসিঞ্চন আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ ৰাজ্যৰ সামগ্ৰিক জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰা জলসিঞ্চন ব্যৱস্থা ত্বৰান্বিত কৰা আৰু কৃষি পামসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ বাবে ল'বলগীয়া প্ৰস্তাৱিত পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে ইয়াৰ উপৰিও বিকশিত অসম 2047 লক্ষ্যত উপনীত হ'বৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মিত্ৰতা অৰ্থাৎ PPP মডেল আগুৱাই নিয়া চিকিৎসা তথা নাৰ্ছিং মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু শক্তি খণ্ডৰ বিকাশৰ বাবে পাম্প ভঁৰাল প্ৰকল্প দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়
ব্যৱস্থাপনাৰ দিশৰ পৰা চালে ৰাজ্যৰ সৰ্বাংগীন প্ৰগতিৰ বাবে বাজেটৰ পূৰ্বে এনেদৰে কৃষি, স্বাস্থ্য আৰু শক্তি খণ্ডক একত্ৰিত কৰি এক সুদূৰ প্ৰসাৰী পৰিকল্পনা কৰাটো প্ৰশাসনৰ বাবে এক ইতিবাচক তৎপৰতা। বিশেষকৈ অসমৰ দৰে বান আৰু খৰাং দুয়োটাৰে সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত জলসম্পদৰ সঠিক ব্যৱহাৰ আৰু জলসিঞ্চনৰ সম্প্ৰসাৰণ অবিহনে কৃষিখণ্ডৰ চৰকাৰী লক্ষ্যত উপনীত হোৱাটো অতি কঠিন। চাবলৈ গ'লে বিগত সময়ছোৱাতো বহু চৰকাৰী জলসিঞ্চন প্ৰকল্প কেৱল উপযুক্ত তদাৰকী আৰু পুঁজিৰ অভাৱতে অচল হৈ পৰি থকাৰ উদাহৰণো আছে। চৰকাৰে 2047 চনৰ যি দীৰ্ঘম্যাদী লক্ষ্য লৈছে তাক কেৱল নতুন বাজেটৰ ঘোষণা বা কাগজী পৰিকল্পনাতে আবদ্ধ নাৰাখি পূৰ্বৰ অচল প্ৰকল্পসমূহ সজীৱ কৰা আৰু পথাৰ পৰ্যায়ত ইয়াৰ সঠিক ৰূপায়ণ সুনিশ্চিত কৰিলেহে প্ৰকৃত বিকশিত অসম গঢ়ি তোলাটো সম্ভৱ হৈ থাকিব। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ অম্বুবাচী মেলা উপলক্ষে মহানগৰ আৰক্ষীৰ নতুন যাতায়াত নিৰ্দেশনা। শক্তিপীঠ মা কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ'বলগীয়া পবিত্ৰ অম্বুবাচী মেলা উপলক্ষে গুৱাহাটী মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে সাধাৰণ নাগৰিক আৰু ভক্তসকলৰ সুৰক্ষা তথা সুবিধাৰ বাবে এক জৰুৰী যাতায়াত নিৰ্দেশনা জাৰি কৰিছে। আজিৰ পৰা ২৬ জুনলৈকে বলবৎ হ'বলগীয়া এই নিয়ম অনুসৰি জৰুৰীকালীন এম্বুলেন্স বা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ বাহিৰে আন সকলো ব্যক্তিগত আৰু বাণিজ্যিক বাহন নীলাচল পাহাৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জালুকবাৰী আৰু ভৰলুমুখৰ দিশৰ পৰা অহা দৰ্শনাৰ্থীৰ বাবে বাহনসমূহে নীলাচল উৰণ সেতুৰ তলেৰে ছাৰ্ভিচ লেনেৰে গৈ ৰেলৱে মুখ্য কাৰ্যালয় গেটত যাত্ৰী নমাব লাগিব আৰু নিজৰ বাহনসমূহ আদাবাৰী বৰিপাৰা আৰু বা মাছখোৱাৰ নিৰ্ধাৰিত পাৰ্কিং স্থানত ৰাখিব লাগিব। একেদৰে চিটি বাছ আৰু আন্তঃজিলা বাছসমূহো উৰণ সেতুৰ ওপৰেৰেহে চলাচল কৰিব পাৰিব আৰু সেতুৰ দুয়োমূৰে যাত্ৰী নমাব নোৱাৰিব। পুৱা 5 বজাৰ পৰা নিশা 11 বজালৈ জেনেৰেল পথসমূহত গধুৰ বাণিজ্যিক বাহনৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ থাকিব। প্ৰশাসনৰ এই সময়োপযোগী পৰিকল্পনাই মহানগৰীৰ যান জঁট বহুখিনি লাঘৱ কৰিব যদিও দূৰৈৰ পাৰ্কিং স্থানসমূহৰ পৰা বৃদ্ধ বা দিব্যাংগ ভক্তসকলৰ কামাখ্যাত উপস্থিত কৰাবলৈ পৰ্যাপ্ত পৰিমাণৰ চৰকাৰী বাছৰ সুব্যৱস্থা সঠিকভাৱে কাৰ্যকৰী কৰিলেহে এই বৃহৎ সমাগম শান্তিপূৰ্ণ আৰু সফল হৈ উঠিব। এতিয়া এইছো আমি আজিৰ দিনটোৰ বতৰা শিতানলৈ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 22 জুন 2024 সোমবাৰ দিনটোত অসমৰ আকাশ মূলতঃ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকিব। দিনৰ ভাগত গৰম আৰু সেমেকা বতৰৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা আছে। অৱশ্যে বৰ্তমানৰ আগজাননী অনুসৰি বিয়লি বা নিশাৰ ভাগলৈ ৰাজ্যৰ কোনো অঞ্চলত বিজুলী, ঢেৰেকনি বা ধুমুহাৰ বতাহৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰো পূৰ্ণ সম্ভাৱনা নথকা নহয়। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 33 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। আজি সূৰ্যোদয় হ'ব পুৱা 4:32 আৰু সূৰ্যাস্ত হ'ব 6:20। এতিয়া তুমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। তামিলনাডুৰ কাৰখানাত গেছ নিৰ্গমন, 7গৰাকী মহিলা শ্ৰমিকৰ কৰুণ মৃত্যু, ঔদ্যোগিক সুৰক্ষাৰ চৰম গাফিলতি নে এয়া মাথো এক দুৰ্ঘটনাহে। তামিলনাডুৰ তিৰুভেল্লুৰ জিলাৰ এটা ব্যক্তিগত সামুদ্ৰিক খাদ্য প্ৰক্ৰিয়াকৰণ তথা ৰপ্তানি কাৰখানাত সংঘটিত এক ভয়াৱহ এমনিয়া গেছ নিৰ্গমনৰ ঘটনাত 7গৰাকী মহিলা শ্ৰমিকৰ কৰুণ মৃত্যু ঘটে। এই বিষাক্ত গেছৰ ফলত প্ৰায় 67গৰাকী শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে, যাৰ ভিতৰত 9গৰাকী বৰ্তমান ভেণ্টিলেটৰৰ সহায়ত চিকিৎসাধীন হৈ আছে। কাৰখানাত কাম কৰি থকা অৱস্থাতে হঠাতে শীতলীকৰণ প্ৰণালীৰ পৰা গেছ নিৰ্গমন হোৱাৰ ফলত শ্ৰমিকসকলৰ উশাহ নিশাহ লোৱাত চৰম কষ্ট হয় আৰু একাংশৰ নাক মুখেৰে তেজ ওলাবলৈ ধৰে। তামিলনাডু চৰকাৰে মৃতকৰ পৰিয়াললৈ 2 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰাৰ লগতে ঘটনাৰ তদন্তৰ বাবে এখন 3জনীয়া উচ্চস্তৰীয় কমিটিও গঠন কৰি দিছে। NDRF আৰু বিভিন্ন স্থানীয় আৰক্ষীৰ সহযোগত ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে যদিও এই শোকাবহ ঘটনাই আমাৰ দেশৰ ঔদ্যোগিক খণ্ডত শ্ৰমিক, বিশেষকৈ ঠিকাভিত্তিক বা প্ৰব্ৰজিত মহিলা শ্ৰমিকসকলৰ কৰ্মক্ষেত্ৰৰ সুৰক্ষাহীনতাক পুনৰ উদঙাই দেখুৱাইছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কাৰখানাটোৱে দীৰ্ঘদিন ধৰি নীতি নিয়ম উলংঘা কৰি আহিছিল আৰু প্ৰায়ে নিশাৰ ভাগত বিষাক্ত গেছ এৰি দিছিল, কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাছিল। দুৰ্ঘটনাৰ পিছত কেৱল আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰা বা তদন্ত কমিটি গঠন কৰাটোৱে চৰকাৰৰ দায়িত্ব শেষ নহয়। যদিহে কাৰখানাৰ পৰিদৰ্শক আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে নিয়মীয়া নিৰীক্ষণ কৰিলেহেঁতেন তেন্তে আজিৰ এই 7গৰাকী নিৰীহ মহিলাই প্ৰাণ হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। চৰকাৰৰ শিথিলতা আৰু পুঁজিপতিৰ মুনাফা লাভৰ লালসাক বন্ধ নকৰিলে এনে ঔদ্যোগিক হত্যাকাণ্ড ভৱিষ্যতেও ঘটি থাকিব। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ ব্যৱসায় বাণিজ্যৰ শিতানত কি খবৰ আছে আপোনালোকৰ বাবে। 31 জুলাইৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ দাখিলৰ গুৰুত্বপূৰ্ণ নিয়ম। বিত্তীয় বৰ্ষ 2025-26ৰ বাবে সাধাৰণ কৰদাতাসকলে অহা 31 জুলাই 2024ৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ দাখিল কৰাটো বাধ্যতামূলক। বৰ্তমান আয়কৰ বিভাগে AI আৰু ডাটা এনালিটিক্স ব্যৱহাৰ কৰি কৰদাতাসকলৰ বেংক একাউণ্ট, শ্বেয়াৰ বজাৰ আৰু সম্পত্তিৰ লেনদেনৰ ওপৰত চোকা নজৰ ৰাখিছে। গতিকে কেৱল ফৰ্ম 16ৰ ওপৰত নিৰ্ভৰ নকৰি FDৰ সুদ, ডিভিডেণ্ড আদি সকলো অতিৰিক্ত আয়ৰ শুদ্ধ বিৱৰণ দিব লাগিব।
ভুল ফৰ্ম বাছনি কৰিলে ৰিটাৰ্ণখন বাতিল হ'ব পাৰে। তদুপৰি ৰিটাৰ্ণ দাখিল কৰাৰ পিছত আধাৰ OTP বা নেট বেংকিং যোগে ভেৰিফিকেশ্যন নকৰিলে সমগ্ৰ প্ৰক্ৰিয়াটো অবৈধ বুলি গণ্য কৰা হ'ব। সাৱধানতা অৱলম্বন নকৰিলে পৰৱৰ্তী সময়ত জৰিমনা বা আইনী জাননীৰ সন্মুখীনো হ'বলগীয়া হ'ব পাৰে আপুনি। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ গৌৰৱ চেক গণৰাজ্যত লাভলীনা বৰগোহাঁইৰ স্বৰ্ণ জয়। অসমৰ তাৰকা বক্সাৰ তথা অলিম্পিয়ান লাভলীনা বৰগোহাঁই পুনৰ এবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াংগনত দেশৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা 16ৰ পৰা 20 জুনলৈকে চেক গণৰাজ্যত অনুষ্ঠিত হোৱা গ্ৰেণ্ড পিক্স বক্সিং টুৰ্ণামেণ্টত উন্নত প্ৰদৰ্শনেৰে লাভলীনাই লাভ কৰে স্বৰ্ণ পদক। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে সামগ্ৰিকভাৱে এক ব্যতিক্ৰমী সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। ভাৰতীয় মহিলা দলটোৱে মুঠ 4টা স্বৰ্ণ আৰু এটা ৰূপৰ পদক জয় কৰাৰ বিপৰীতে পুৰুষ দলটোৱে 4টা স্বৰ্ণ 2টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি দেশৰ পদকৰ তালিকা শক্তিশালী কৰে। ক্ৰীড়া বিশ্লেষকসকলৰ মতে লাভলীনাৰ এই শেহতীয়া জয় এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ই আগন্তুক ক্ৰীড়া মহোৎসৱসমূহৰ বাবে তেওঁৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি কৰিব। এই টুৰ্ণামেণ্টৰ অনবদ্য প্ৰদৰ্শনে কমনৱেলথ গেমছৰ দৰে আগন্তুক হ'বলগীয়া বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ বাবে ভাৰতীয় দলটোৰ প্ৰস্তুতিক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। চৰকাৰ আৰু ক্ৰীড়া সংস্থাসমূহে এনে খেলুৱৈসকলৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে যদি এনেধৰণৰ বিশ্বমানৰ প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ সুবিধা দেশৰ প্ৰতিভাৱান ক্ৰীড়াবিদসকলক তৃণমূল স্তৰৰ পৰাই নিয়মীয়াকৈ যোগান ধৰে, তেন্তে বিশ্ব বক্সিঙৰ মানচিত্ৰত ভাৰতৰ স্থান আৰু অধিক স্থায়ী হৈ পৰিব। এতিয়া আহিছোঁ আমি বিজ্ঞান প্ৰযুক্তিৰ খবৰসমূহৰ মাজলৈ। মানৱ কৰ্মচাৰীক পিছ পেলালে ৰবটে। ফিগাৰ AIত মানুহতকৈ ৰবটৰ সংখ্যা বৃদ্ধি পালে সূচনা এক নতুন যুগৰ। কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটে মানুহৰ সংস্থাপন কাঢ়ি ল'ব নেকি? এই বিতৰ্কৰ মাজতে এক অভূতপূৰ্ব মূৰ লৈছে ৰবটিক্স ষ্টাৰ্টআপ প্ৰতিষ্ঠান ফিগাৰ AI। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া ব্ৰেড এডককৰ শেহতীয়া তথ্য অনুসৰি ইতিহাসত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ প্ৰতিষ্ঠানত মানৱ কৰ্মচাৰীৰ তুলনাত হিউমেণ্ট অৰ্থাৎ মানৱ সদৃশ ৰবটৰ সংখ্যা অধিক বৃদ্ধি পাইছে। 2026 চনৰ দ্বিতীয়টো 3 মাহত কোম্পানীটো মানৱ কৰ্মচাৰীৰ সংখ্যা 650 জন হোৱাৰ বিপৰীতে উৎপাদন খৰতকীয়া হোৱাৰ ফলত ৰবটৰ সংখ্যা 740টালৈ বৃদ্ধি পায়। অলপতে এটা পেকেজ সজোৱা প্ৰতিযোগিতাত এজন মানৱে ইণ্টাৰ্নে ফিগাৰ 03 নামৰ ৰবটটোক পৰাস্ত কৰিছিল যদিও এডককৰ মতে এয়া আছিল মানুহৰ শেষ বিজয়। টেছলা বা চীনা প্ৰতিষ্ঠানসমূহৰ মাজত হিউমেণ্ট ৰবটৰ নিৰ্মাণৰ যি তীব্ৰ প্ৰতিযোগিতা চলিছে সেই উদ্যোগসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ ঠিকেই, কিন্তু সাধাৰণ শ্ৰমিক শ্ৰেণীৰ জীৱিকাক চৰম সংকটলৈ ই ঠেলি দিব। বিশ্বৰ বৃহৎ টেক কোম্পানীসমূহে কৰ্মচাৰীৰ ছাঁটাই কৰি AI আৰু ৰবট বিনিয়োগৰ বাবে কৰা প্ৰৱণতাই এক ভয়াৱহ নিবনুৱা সমস্যাৰ ইংগিত দিছে। গতিকে এয়া মাথো আৰম্ভণি বুলি কৰা উল্লাসৰ আঁৰত মানৱ সম্পদৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে কোনো সঠিক নীতি বা পৰিকল্পনা আছেনে নাই, সেয়াহে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এতিয়া তুমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। পশ্চিম এছিয়াত শান্তিৰ খচৰা। ছুইজাৰলেণ্ডত আমেৰিকা, ইৰাণ, পাকিস্তানৰ বৈঠক, কিন্তু স্থায়ী সমাধান হ'ব কেতিয়া? পশ্চিম এছিয়াত স্থায়ী শান্তি ঘূৰাই অনাৰ লক্ষ্যৰে আজিৰ পৰা ছুইজাৰলেণ্ডত আৰম্ভ হৈছে এক গুৰুত্বপূৰ্ণ উচ্চ স্তৰীয় বৈঠক। বৈঠকত অংশগ্ৰহণৰ বাবে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি JD ভেন্স, ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘিৰ ঘালিবাফ আৰু মধ্যস্থতাকাৰী তথা জামিনদাৰ দেশ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ নিজ নিজ প্ৰতিনিধি দলৰ সৈতে জৰীখত উপস্থিত হৈছেগৈ। উল্লেখযোগ্য যে বিগত সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ মাজত স্বাক্ষৰিত ঐতিহাসিক বুজাবুজিৰ চুক্তিৰ আধাৰত আগন্তুক 60 দিনৰ ভিতৰত এক স্থায়ী চুক্তিত উপনীত হ'বলৈ এই আলোচনাৰ মজিয়া প্ৰস্তুত কৰা হৈছে। এই শান্তি প্ৰক্ৰিয়াৰ আৰম্ভণিতে কেইবাটাও জটিল প্ৰত্যাহ্বানে দেখা দিছে। বিশ্বৰ শক্তি সৰবৰাহৰ অন্যতম প্ৰধান পথ ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰাৰ বিষয়টোক লৈ ট্ৰাম্পে ইতিমধ্যে ভাবুকি প্ৰদান কৰিছে যে চুক্তি নহ'লে আমেৰিকাই তাত মাচুল আৰোপ কৰিব। আনহাতে আটাইতকৈ ডাঙৰ ত্ৰুটিটো হৈছে এই শান্তিপূৰ্ণ চুক্তিৰ মূল যুদ্ধক্ষেত্ৰত থকা ইজৰাইল আৰু হিজবুল্লাৰ কোনো প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰা নাই। বৰঞ্চ বৈঠক চলি থকাৰ মাজতো লেবাননত সীমান্তত দুয়োপক্ষৰ আক্ৰমণত এতিয়াও 47 জন লোক আৰু অধিক লোক নিহত হৈ আছে। গতিকে মূল যুদ্ধৰত পক্ষসমূহক আওকাণ কৰি কেৱল আমেৰিকা আৰু ইৰাণৰ মাজৰ কাৰিকৰী বুজাবুজিৰে পশ্চিম এছিয়াত সঁচা অৰ্থত স্থায়ী শান্তি স্থাপন কৰাটো এক প্ৰকাৰৰ কল্পনাহে যেন ধাৰণা হৈছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।